বন্ধু বান্ধৱীসকল এনে ধৰণৰ টেকনিকেল আৰু এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আগত পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব ধন্যবাদ তো নমস্কাৰ বন্ধু বান্ধৱীসকল অন্য এটা আপোনালোকৰ মাজলৈ নেশ্যনেল স্কলাৰশ্বিপৰ আপডেট লৈ আহিছোঁ বন্ধু বান্ধৱীসকল বহুতো বন্ধু বান্ধৱীয়ে কমেণ্ট কৰি আছে মোক সুধি আছে যে নেশ্যনেল স্কলাৰশ্বিপৰ যিটো পোষ্ট মেট্ৰিক আৰু প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আছিল তেওঁলোকে এমাউণ্টটো কেতিয়া লাভ কৰিব আৰু ডিটেইলছত বুজাই ক'ব দিছে যে এমাউণ্ট কিমান পে' কৰা হ'ব বন্ধু বান্ধৱীসকলতো চাওক আপোনালোকে যেতিয়া এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিছিল আৰু আপোনালোকে তেতিয়া যদিহে আপোনালোকৰ এডমিশ্যন ফি অৰ্থাৎ ফিজটো আপুনি জিৰ' বেলেঞ্চ দেখাইছিল আৰু টিউশ্যন ফিজ কিবা কিবি যদি আছিল আপুনি যদি ভৰোৱা নাছিল তেন্তে এমাউণ্টটো কমি গৈছে বন্ধু বান্ধৱীসকল মানে এনেকুৱা এটা হৈছে যে নেশ্যনেল স্কলাৰশ্বিপৰ যিসমূহ এজেঞ্চি আছে সেই এজেঞ্চিসমূহে আপোনালোকক এ টু জেড সকলোখিনি তথ্য চাইছে আৰু তাৰপিছতহে pfms-ত এমাউণ্টটো পে' কৰিছে বন্ধু বান্ধৱীসকল বৰ্তমান এজেঞ্চিয়ে পইচাটো আপোনালোকক ক্ৰেডিট কৰি দিয়া নাই আৰু হয়তো কিছুদিনৰ পিছতে সকলোৱে লাভ কৰিব পাৰিব এমাউণ্টটো বন্ধু বান্ধৱীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ টিউশ্যন ফিজ আৰু এডমিশ্যন ফিজ যদি ভৰাইছিল তেওঁলোকৰ এমাউণ্টটো অৰ্থাৎ কিছু পৰিমাণলৈ বাঢ়ি গৈছে দেখিবলৈ পাইছে বাঢ়িছে আৰু যিসকলে 0 দিছিল তেওঁলোকে এমাউণ্টটো কমি যোৱা দেখা গৈছে বন্ধু বান্ধৱীসকল এনে নকৰিব নেক্সট বাৰ যেতিয়া আপোনালোকে ৰিনিউ কৰিব তেতিয়া নিশ্চয় ভৰাব আপোনালোকৰ এই ডিটেইলছসমূহ বন্ধু বান্ধৱীসকল আৰু আপোনালোকৰ আৰু এটা প্ৰশ্নৰ উত্তৰ মই দিছোঁ বন্ধু বান্ধৱীসকল বহুতো বন্ধু বান্ধৱী মোক কৈছিল যে বেংক একাউণ্ট ৰিলেটেড সুধি আছে কথাবোৰ যে বেংক একাউণ্ট আপডেট কৰিব লাগিব নেকি আৰু এটা শুনক আপোনালোকে নিজৰ এখন ভেলিড বেংকৰ একাউণ্ট দিলে ভাল হয় আৰু সেই একাউণ্টটো এক্টিভ থাকিব লাগে টোটেলি আৰু যদিহে কিছুমানে ভাবিছে যে একাউণ্টটো এইটো বন্ধ হৈ গ'ল আৰু নেক্সট ৰিনিউৱেলত চেঞ্জ কৰিম বুলি বন্ধু বান্ধৱীসকল তেনেকুৱা ভুল নকৰিব NSPয়ে কোনো ধৰণৰ বেংক একাউণ্ট আপডেট কৰি নিদিয়ে বন্ধু বান্ধৱীসকল যদিও অপশ্যনটো আহে কিন্তু বৰ্তমানলৈ মই যিসমূহ মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ আৰু এনেধৰণৰ তেওঁলোকে এমাউণ্ট পে' নকৰে বন্ধু বান্ধৱীসকল সেয়েহে অলপ সতৰ্ক হ'ব এনেধৰণৰ স্কলাৰশ্বিপ এপ্লাই কৰাৰ ক্ষেত্ৰত যিহেতু নেশ্যনেল পৰ্যায়ৰ এটা স্কলাৰশ্বিপ হয় আৰু হেভি এমাউণ্ট প্ৰদান কৰা হয় বন্ধু বান্ধৱীসকল তদুপৰি বহুতো বন্ধু বান্ধৱীয়ে আৰু কমেণ্ট কৰি সুধি আছে যে এটা স্কলাৰশ্বিপ এপ্লাই কৰাৰ পিছত অন্য এটা স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিমনে NSP আণ্ডাৰত বন্ধু বান্ধৱীসকল আপোনালোকৰ এই সন্দৰ্ভত মই কওঁ আপোনালোকৰ কলেজৰ লগত কথা পাতিব আৰু তদুপৰি আপোনালোকৰ যদিহে অন্য একাউণ্ট আছে বেংক একাউণ্ট তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে যদি আপুনি ইচ্ছানুদে স্কলাৰশ্বিপ এপ্লাই কৰি থৈছে যদি ভাবিছে যে OBC বা অন্য প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আপুনি অন্য এটা বেংক একাউণ্ট খুলি এপ্লাই কৰিব পাৰে বন্ধু বান্ধৱীসকল যদিহে আপুনি এটা বছৰতে দুটা স্কলাৰশ্বিপ এপ্লাই কৰিছে অৰ্থাৎ আগৰ বছৰত আপুনি পষ্ট মেট্ৰিক এপ্লাই কৰিছিল বৰ্তমান সময়তো আপুনি পষ্ট মেট্ৰিক এপ্লাই কৰিম বুলি ভাবিছে আৰু বেংক একাউণ্ট বেলেগ দি তেন্তে নোৱাৰিব বন্ধু বান্ধৱীসকল NSP আপোনালোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট কৰি দিব আৰু আপুনি দুইটা স্কলাৰশ্বিপে লাভ নকৰিব সেয়ে বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ আগৰ কিবা স্কলাৰশ্বিপ প্ৰব্লেম আছিল বা শুধৰাব বিচাৰিছে বা নতুনকৈ কৰিব বিচাৰিছে আপোনালোকে আগৰ এপ্লিকেশ্যনখন উইথড্ৰ কৰিব লাগিব তেতিয়াহে আপোনালোকৰ এই যিখন এপ্লিকেশ্যন হয় সেই এপ্লিকেশ্যন আপোনালোকৰ একচেপ্ট হ'ব NSP একচেপ্ট কৰিব আৰু pfms-ত পে'মেণ্টৰ বাবে পঠাব বন্ধু বান্ধৱীসকল আশা কৰিছোঁ বুজিব পাৰিছে আৰু এনেধৰণৰ আপোনালোকৰ স্কলাৰশ্বিপ ৰিলেটেড আৰু অন্যান্য টেকনিকেল ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ যিসমূহ বন্ধু বান্ধৱী আছে তেওঁলোকলৈ শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীসকল আপোনালোকে শ্বেয়াৰ কৰিলেহে সকলোৱে গম পাব কথাবোৰ আৰু এজনৰ পৰা আন এজনে সকলোখিনি তথ্য জানিবলৈ সক্ষম হ'ব গতিকে বন্ধু বান্ধৱীসকল আশা কৰিছোঁ সহায় সহযোগিতা আগবঢ়াব আৰু আগলৈ মই আপোনালোকক এনেধৰণৰ নটিফিকেশ্যনসমূহ দি যাম তাৰে আশাৰে ধন্যবাদ বন্ধু বান্ধৱীসকল পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত বন্ধু বান্ধৱীসকল আপোনালোকে আপোনালোকৰ এমাউণ্টটো চেক কৰিবলৈ মই আপোনালোকক আগতে এটা ভিডিঅ' দিছিলোঁ pfms-ত কেনেকৈ চেক কৰিব আপোনালোকৰ স্কলাৰশ্বিপৰ এমাউণ্ট বন্ধু বান্ধৱীসকল তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত গৈ চেক কৰিব পাৰে ধন্যবাদ